তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজলৈ। আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজটো চাই আছে ফ'ল' কৰি দিব। আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলতে চাই গম পাইছেই চাগৈ। আৰু বহুত ভালো লাগিছে, নতুনকৈ এবাৰ চেল্ফি ষ্টিকডাল লৈছোঁ আৰু এতিয়া চেল্ফি ষ্টিকডাল আনবক্সিং কৰোঁ বলক। আৰু এতিয়া আমি চেল্ফি ষ্টিকডাল আনবক্সিং কৰোঁ বলক। আৰু এডালৰ মডেলটো হৈছে, মই আপোনালোকক দেখুৱাই দিম নিজ চকুৰে। চালক মডেলটো ধুনীয়াকৈ লিখা আছে ৰবিবৰ্ষণ। সেইটো চাওক, মডেলটো ধুনীয়াকৈ লিখা আছে Q07, আৰু এইফালেও ডাঙৰকৈ লিখা হৈ আছে Q07। আৰু এতিয়া আনবক্সিং কৰোঁ বলক। আৰু এতিয়া ধুনীয়াকৈ উলিয়াম। আৰু মানে এইডাল অৰ্ডাৰ দিয়া হৈছিল, অৰ্ডাৰ দিওঁতে কেঞ্চেল হৈ যোৱাৰ কাৰণে মই আকৌ কামপুৰ দোকান এখনৰ পৰা কিনি আনিছোঁ। এতিয়া এইডাল লৈছে 350 লৈছে, 350 টকা লৈছে। আৰু এতিয়া আনবক্সিং কৰোঁ বলক। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আৰু কেমেৰা ধৰা মানুহ নাই ন, মই এটা হাতে ভিডিঅ' কৰিছোঁ, এটা হাতে আনবক্সিং কৰিছোঁ। ধুনীয়াকৈ ওলাই গ'ল এইটো। এইডালে হৈছে মোৰ ব্লগ বলোৱা চেল্ফি ষ্টিক। আৰু এতিয়া এটা হাতে হেৰি কৰিব লাগিব, দেখুৱাব লাগিব কেনেকৈ কয়। চাওক, আপোনালোকে নাজানিলে শিকিব পাৰিব। আৰু এইটো এনেকৈ দেখিছে যে, এইটো মোবাইলটো সোমাবলৈ এইটো এনেকৈ কৰিব লাগিব। আৰু এইটো ফালে আছোঁ, এইটো ফালে ৰখিব, মই দেখুৱাই আছোঁ। এইটো এনেকৈ দিব লাগিব উঠাই, আৰু ধুনীয়াকৈ মোবাইলটো ডাঙৰ হ'লে ধুনীয়াকৈ এনেকৈ এইটো দাং খাই যায়। এইটো ধুনীয়াকৈ চাওক, এইটো দাং খাই যায়। আৰু এইটোত মোবাইলটো এনেকৈ সোমোৱাই লয়। আৰু আপোনাৰ এইটো ঢিলা কৰিব পাৰে, এনেকৈ ঢিলা কৰিব পাৰে, ঢিলা বোলে উঠাই চিধা কৰিব পাৰে, এনেকৈ কিবা কিবি। এই স্ক্ৰুপটো দেখিছে, স্ক্ৰুপটো ঢিলা কৰি ল'ব লাগিব। আৰু এইটো মোবাইলটো এনেকৈ কৰিব পাৰে, চিধাকৈ ৰখাব হ'লে আপোনালোকে এনেকৈ ঘূৰাই দিব লাগিব, এনেকৈ। আৰু পথালিকৈ মোবাইলটো ৰখাই এনেকৈ চিধা কৰি দিব লাগিব, দেখিলে। আৰু আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এই তিনিডাল দেখিছে, এই তিনিডাল খুলকা দিব লাগিব। চাওক, মই দেখুৱাই আছোঁ ৰখক। এইটো এডাল খুলকালোঁ, এডাল খুলকালোঁ, এডাল খুলকালোঁ, এডাল খুলকালোঁ। মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়াকৈ হৈ গ'ল এডাল। এনেকৈ থৈ পেলাই ভিডিঅ' বনাব পাৰিব আপোনালোকে, এনেকৈ থৈ পেলাই ভিডিঅ' বনাব পাৰিব। চাওক, এডাল চেল্ফি ষ্টিকডাল আৰু কিমান লম্বা হয়, এতিয়া মই এনেকৈ দেখুৱাই দিম আপোনালোকক কিমান লম্বা হয়। চাই থাকক ভিডিঅ'টো, এনেকৈ চাই থাকক কিমান লম্বা হয়। চাওক, আপোনালোকে ইমানখিনি এডাল লম্বা হৈ গ'ল। ইয়াৰ পৰা আছে আপোনাৰ এনেকৈ তললৈকে। আৰু মই ভিডিঅ'টো কৰি দেখুৱাই দিছোঁ কিমান লম্বা হয়, আপোনালোকে মোক দেখিবই নিশ্চয়। চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকক ফাইনেলি মই চেল্ফি ষ্টিকডাল লোৱা বস্তুবিলাক দেখুৱাই দিলোঁ, কেনেকৈ কৰিব লাগে। আৰু যদি এনেকৈ কাৰোবাৰ কোনোবাই নাজানে মোক কমেণ্ট বক্সত সুধিব পাৰিব।